আপোনালোকে দিনটোত কেইঘণ্টাকৈ ফোন চায়? 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা, নতুবা 3 ঘণ্টাতকৈ বেছি। মই এই এক্সপেৰিমেণ্টৰ আগত দিনটোত 8 বা 9 ঘণ্টাতকৈ বেছি ফোন চাইছিলোঁ। আৰু বেছি ফোন চালে কি হয় আপোনালোকেতো জানেই। আৰু কিছুমান ৰিচাৰ্চৰ মতে আমি ভাৰতৰ মানুহবিলাকে বোলে এবছৰত 75টা দিন ফোনতে কটাওঁ। আৰু কিছুমানৰ মতে আমাৰ খোৱা, আচাৰ ব্যৱহাৰ নিৰ্ভৰ কৰে ফোন চোৱাৰ ওপৰত। আৰু আমাৰ যোনখিনি 24 বা 18 বছৰলৈকে মানুহ সেইখিনিয়ে মাহত 3000তকৈ বেছি মেছেজ আদান প্ৰদান কৰে। বেছি চিৰিয়াছ হৈ গৈছে। আচলতে কথাটো এইটো যে মই ফোন বহুত বেছি চোৱাৰ কাৰণে মই এটা এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিলোঁ, মোৰ লগতে প্ৰয়োগ কৰিম বুলি ভাবিলোঁ যে এসপ্তাহ চাওঁচোন যদি ফোনটো নোচোৱাকৈ থাকিব পাৰোঁ। এইটোত মই কৰিলোঁ কি, মই ফোনটো চাইলেণ্ট কৰি থওঁ, চাইলেণ্ট কৰি পেলাই মই গুচি যাওঁ। আৰু এইটো মোৰ কাৰণ 3টা আছিলে। 3টা কাৰণ হৈছে, তাৰ এটা হৈছে যে মই খোৱাটো মোৰ ভাল নহয়, ৰাতি দেৰিকৈ টোপনি আহে, ৰাতিপুৱা অবভিয়াছলি মই দেৰিকৈ খোৱাৰ পাওঁ সেইকাৰণে। আৰু মোৰ ৰাতিপুৱা উঠি পেলাই ফ্ৰেছ লাগি নাথাকে, যোনটো একদম ভাগৰুৱা নিচিনা লাগি থাকে। আৰু যেনেকৈ ফোনটোৱে মাল্টিটাস্কিং কৰে, মোৰ মাল্টিটাস্কিং হ'লোঁ, কিন্তু ফোনটো যিহেতু ৰেম বেছি, মোৰ ইমান ৰেম নাই, সেই গতিকে অলপ মোৰ ডে টু ডে লাইফত যেতিয়া মই চিংক কৰিব বিচাৰোঁ চিংক নহয় বেছিকৈ। আৰু এটা কথা, মই চাহ খালোঁ, ভাত খালোঁ বা বাথৰুমত গ'লোঁ, সেইটো যোনটো ভাবিছোঁ সেইটো নহয়, মই হেৰিলৈ যাওঁ, ফোন লৈ যাওঁ। আৰু যোনটো মোৰ এখন কিতাপ পঢ়িম বুলি ভাবোঁ, এতিয়া সদায় কিতাপখন আধা পঢ়া হৈছে, সেইখনো মই পঢ়িম বুলি ভাবিছিলোঁ, সেইখনো পঢ়া নাছিলে, মোৰ মন নালাগে, কনচেনট্ৰেশ্যন কমি যায়। সেই গতিকে ভাবিলোঁ যে মই এইটো এক্সপেৰিমেণ্টটো কৰা ভাল হ'ব মোৰ লগত। আৰু মোৰো যিহেতু ফোন চোৱা বেছি হৈছে, সেইটো কৰিলে মোৰ চাগে এখন ফোন চোৱাটো কমি যাব। সেইকাৰণে মই এইটো আৰম্ভ কৰিলোঁ। এতিয়া যোনদিনাখনৰ পৰা আৰম্ভ কৰিলোঁ সেইদিনাখন মই এটা কাম কৰিলোঁ, ফোনটো প্ৰথমে চাইলেণ্ট কৰোঁ, ঠাইত থৈ দিওঁ, বাকী চব তাত কাম কৰি লওঁ। তাৰপিছত আকৌ ফোনটো তাত থাকে, যদি কোনোবাই ফোন কৰে দৰকাৰী ফোন থাকিলে ধৰোঁ, য'ত নহ'বা নধৰোঁ। ফোনৰ অন স্ক্ৰীণ টাইম চাবলৈ এটা হেৰি আছে, আপোনাৰ ছেটিংছত গ'লে পাব, তাত চাব আপোনালোকে কিমান ঘণ্টা ফোন ব্যৱহাৰ কৰে, আপোনালোকেও চাব পাৰে। তাতে মই দেখিলোঁ প্ৰথম দিনাখন 1 মিনিটতকৈ কম। অৱশ্যে মোৰ চাবলৈ ফোনটো মন যায়, সেই গতিকে মই ফোনটো থৈ দিওঁ চাইলেণ্ট কৰি, সেইকাৰণে মই তেনেকৈ থওঁ যে ফোন চাবলৈ মন যায়। তেনেকৈ গোটেই সপ্তাহটো গ'ল। এতিয়া গোটেই সপ্তাহটো যোৱাৰ পিছত মই যেতিয়া দেখিলোঁ, শেষৰ যেতিয়া দিন আহিলে, শেষৰ দিনৰ পিছত মই অহা দিনটোতে মই 6 ঘণ্টা ফোন চালোঁ। খতম হোৱাৰ পিছতে চালোঁ, যেতিয়া তেনেকৈ মানে মোৰ মগজটোৱে মানে অনবৰতে ফোনটো চাই থাকোঁ যিহেতু ভাবি থাকে, সেইকাৰণে ফোনটো চামেই, সেইকাৰণে চোৱা হয় ফোনটো। সেইকাৰণে মই কি কৰিলোঁ, ফোনত টাইমাৰ কিছুমান লগাই দিলোঁ। এতিয়া সেইকাৰণে মই ফোনটো চোৱা 4 ঘণ্টা চাওঁ, চেষ্টা কৰোঁ 4 ঘণ্টামান চাবলৈ দিনটোত। 4 ঘণ্টাতকৈ কম হ'লে ভাল পাওঁ আৰু এই গোটেই এক্সপেৰিমেণ্টৰ পিছত মই কেইটামান কথা শিকিলোঁ। সেইটো হৈছে যে আমি ফোনটো নোচোৱাকৈও থাকিব পাৰোঁ। আৰু যোনটো কাৰণে মই ফোনটো নোচোৱা কৰিছিলোঁ তাৰ ভিতৰত আছিলে খোৱাটো হয়, প্ৰথম বহুত দিগদাৰ হৈছিলে, 2 দিনমান ফোন নচালে নহৈছিলে। এতিয়া কিন্তু ফোন নোচোৱাকৈও মই ৰাতি পাৰোঁ শুবলৈ, ৰাতিপুৱা উঠি ভাল লাগে। মোৰ তাৰপিছত কনচেনট্ৰেশ্যন থকা হ'ল অকণমান, যোনখন কিতাপ পঢ়িম বুলি ভাবিছিলোঁ সেইখন কিতাপখনো পঢ়িলোঁ। আৰু প্ৰকৃতিৰ লগত সংস্পৰ্শ যোনটো থাকে আমাৰ, সেইটো নোহোৱা হৈ গৈছিলে মোৰ। মই বাহিৰত নোলোৱা হৈছিলোঁ ফোন চোৱাৰ কাৰণে বেছি, কিন্তু এতিয়া মই বাহিৰত ওলালোঁ, কেইদিনমান চালোঁ, ভাল লাগিলে। আৰু মোৰ যোনটো ইম্পেচেণ্ট আছিলোঁ যে বহুত কাম কৰিবলৈ মন যায়, কিন্তু এটা কামো নহয়গৈ, সেইটো এটাকৈ কৰিব পাৰিলোঁ, কিয়নো এটা সময় এটা কামেই কৰোঁ। এই গোটেই এক্সপেৰিমেণ্টিং কৰাৰ পিছত মোৰ দেখিলোঁ যে মোৰ হয় কিছুমান চেঞ্জ আহিলে, আৰু সেইখিনি চেঞ্জ পাই মোৰ ভাল লাগিলে। এতিয়া আপোনালোকে এটা কাম কৰি চাব, এদিন ফোন ব্যৱহাৰ নকৰাকৈ চাব, অকল এদিন, আৰু যদি পাৰে ভালকৈ তেতিয়া মোক টেগ কৰিব, নোৱাৰিলেও টেগ কৰিব। তাত কি আছে, চবৰ কাৰণে নহ'ব, কিছুমানৰ ফোনত দৰকাৰী কামো থাকে, মোৰ তেনেকুৱা দৰকাৰী কাম নাছিলে ফোনত, সেই গতিকে মোৰ ফোনটো চাওঁ তেনেকৈ নথকাকৈ পাৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যদি বেয়া লাগিলে কমেণ্ট ছেকশ্যনত লিখি দিব, ভাল লাগিলেও লিখি দিব, আৰু তাতকৈ যদি বেছি বেয়া লাগিলে মিম বনাই দিব। এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, আশা কৰোঁ অহা ভিডিঅ'ত লগ পাম। ধন্যবাদ।